ৰাজপথ। কবি ভৱানন্দ দত্ত। ব্লেক আউটৰ অন্ধকাৰময় সেই ৰাজপথ। কত ট্ৰাম, বাছ, টেক্সি, ৰিক্সা চলে তোমাৰ উদাৰ বুকুৰ ওপৰেদি। কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে তোমাৰ প্ৰশান্ততাৰ সুবিধালৈ। কত অফিচ ফেৰত হোটেল বাকী কেৰাণী আদিৰ শ্ৰান্তি গুচোৱা ৰূপ বজাৰৰ আমোদখিনিৰ সুবিধা দিয়া। আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীৱিকা সন্ধানী ভদ্ৰ বনিতাৰ চৰণাঘাত লভিছা কত। বিচিত্ৰ তোমাৰ লীলা, দুকাষে তোমাৰ দালানৰ শাৰী। পাঁচতলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান, অৰ্গেনত ৰবীন্দ্ৰ সংগীত। ডবল তলিচা পৰা মেহগনি পালেঙত বিৰহ কাতৰা কলেজ গাৰ্লৰ অলয়াসিত দেহা। আৰু তাৰ তলতেই ফুটপাথত ধন্য তোমাৰ দয়া, শূন্য ভিক্ষা পাত্ৰলৈ শুই পৰা মৃতপাই কংকালৰ শাৰী। গৃহহীন যিসকল ভগ্ন প্ৰায় সমাজৰ দস্যুতাৰ চাইনপোষ্ট যেন, অৰ্থহীন অধিকাৰহীন বঞ্চিতৰ বাচিবৰ বাঞ্ছা তোমাৰ কোলাত পাই সি যে নিশ্ৰেয়স মুখ্য।